নমস্কাৰ, আজি মই বইল চিকেন ৰেচিপি বনাব খুজিছোঁ। তাৰ কাৰণে মুৰ্গী মাংস অলপমান লৈছোঁ। অকণো তেল দিয়া নাই। মাংসখিনি গৰম কেৰাহীটোত দিছোঁ। লৰাই থাকিব আৰু গেছটো লো ফ্লেমত কৰি ৰাখিব আৰু এনেদৰে মাংসখিনি লৰাই থাকিব ৰঙচুৱা নোহোৱালৈকে। বইল বনালে হালধি নিদিলেও হয়, কিন্তু মই দিওঁ, দিলে দেখি ভাল লাগে। মাৰি দিছোঁ। এতিয়া চাওঁ মাংসৰ পৰা পানী ওলাইছে। এই পানীটো শুকাব লাগিব। এতিয়া চাওক এইটো ৰঙচুৱা হৈছে। এতিয়া ইয়াত নহৰু আৰু আদা অকণমান দিছোঁ আৰু দুটা গোটা জলকীয়া দিছোঁ। পিঁয়াজ এটা কাটি দিছোঁ। আৰু এনেদৰে লৰাই থাকিব। ইয়াত এটা আলু কাটি দিম। বেছি ডাঙৰ নহয়, অলপ সৰু কাটিছোঁ। কাৰণে ঢাকি দিছোঁ। এটা বিলাহী কাটি দিছোঁ। এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকি দিছোঁ। এতিয়া চাওঁ আলুটো ধুনীয়াকৈ সিজিছে আৰু এতিয়া ইয়াত গৰম পানী দিব লাগিব। ঢাকনখন আৰু মাৰি দিছোঁ 15 মিনিটৰ কাৰণে। এতিয়া চাওঁ লাই পাতটো দিছোঁ। লাই পাতটো কাটি দিয়া নাই আৰু এনেকৈ দিছোঁ। এতিয়া ঢাকনিখন মাৰি দিম। এতিয়া আমাৰ চব্জি হৈ আছে।